নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকে চাইছে চাকা ব্লগ। মানে বন্ধুসকল আজি মানে যাম আমাৰ সপ্তাহী বজাৰখন দেখাব খুজিছোঁ। বলক। মানে আহি থাকোঁতে আধা ৰাস্তাতে তেলটোৱে খতম হৈ গ'ল। এতিয়া মানে অলপ আগত আছে তেল ডিপুটো, চ' তাতে তেল ভৰাব লাগিব। বসন্তী ঠিলিলৈ গৈ আহি আছে, চ' চাই যাওক আৰু। পাবলৈ হৈছে মানে আৰু মানে 100 মিটাৰমান আছে চাগে। ত' মানে তেল ভৰাই মেলি এতিয়া কি দেখাব কি নেখাব আপোনালোকে চাই যাওক। চ' আহি পাই গ'লোঁ তেল ডিপু। এতিয়া তেল ডিপুত তেল চেল বহাই আৰু ডাইৰেক্ট যাম সপ্তাহী বজাৰলৈ। চ' আপোনালোকে চাই যাওক। এইখনে আছে আমাৰ হাই ছেকেণ্ডেৰী, মানে কলেজো লাগি আছে আৰু স্কুলো মানে। আহি পাই গ'লোঁ মঙলবাৰত, মানে বজাৰ ইয়াতে বহে। ত' মঙলবাৰে বহে। মানুহ ইমান বেছি হোৱা নাই, মানে বৰষুণ দি আছে, অলপ পাছত আহিব চাই আছোঁ। মানে অলপ লাহে লাহেকৈ আহিব, মানে লগৰজনৰ লগত বজাৰ কৰিব লৈছে, চব কৰিলোঁ চাই যাওঁ। আপেল কেনেকৈ? আপেল 200 টকা কেজি। 200 টকা কেজি। 200 টকা কেজি নি? আপেল হাফ কিলো লৈ আনিলোঁ। বোলা। মানে বন্ধুসকল বজাৰখন ভালকৈ দেখাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিছোঁ। মানে কিয় কাৰণটো হৈছে মানে তাত মানুহৰ ভিৰ হ'ল আৰু বৰষুণো দি দিলে সেই টাইমত, কিন্তু মানে ভালকৈ দেখাব নোৱাৰিলোঁ। মানে তাকে বোলো আমাৰ গাঁৱতে আজি আই সকাম মানে নাম আছে, চ' গোপিনীসকলে তালৈ যাওঁ, অলপ পকা মিঠৈ বাতিব লাগে বোলে, তাকে মানে অলপ বাতি গোপিনীখিনিয়ে মাতিছে, তাত মানে যাওঁ, তাতে লগ পাইছোঁ। সেই পাই গ'লোঁ আমাৰ নামঘৰ। চ' অলপ দেখাবলৈ চেষ্টা কৰিম গোপিনীখিনিক, আইৰে নাম লৈ আছে, চ' চাই যাওক। এতিয়া বৰ্তমান ভকতে মিঠৈ বাতি আছে। এইফালে থাকক। বহুত দিনৰ মোৰ বতৰ ভাল গৈছে, চ' মজা লাগিছে। ভিউটো চাওঁ না বন্ধুসকল। ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যোনখিনি নতুনকৈ আছে, চ' আজিলৈ এৰিলোঁ, বাই।